হেল্ল' গাইজ, পুনৰবাৰ আপোনালোকক মোৰ এঞ্জেল ব্লগলৈ স্বাগতম জনালোঁ। আগৰ ভিডিঅ'কেইটাৰ দৰে এইটো ভিডিঅ' আপোনালোকে আঁকোৱালি ল'ব বুলি আশা কৰিলোঁ। আৰু যদিহে আপোনালোকে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰি দিব, লগতে এবাৰ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু লাইক বাটনটো টিপিবলৈ নাপাহৰিব। ধন্যবাদ। আৰু আজি মই এটা বেলেগ ভিডিঅ' লৈ আহিছোঁ। যিহেতু মই এগৰাকী মেকআপ আৰ্টিষ্ট, সেইবাবে বহুতে মোক কয় তই মেকআপৰ ভিডিঅ' কিয় নবনাৱ, তই মেকআপ কৰি ভিডিঅ' দিব পাৰ। সেয়েহে ভাবিলোঁ আজি এটা মেকআপৰ ভিডিঅ'কে লৈ আহিছোঁ। আশা কৰিছোঁ আপোনালোকে ভাল পাব। যদি কিবা মোৰ ভুল হয় আপোনালোকে কমেণ্ট বক্সত জনাই মোক ভুলটো শুধৰাই দিব। মই চেষ্টা কৰিম সেই ভুলখিনি শুদ্ধ কৰিবলৈ। সকলোৰে মেকআপৰ চইচবোৰ বেলেগ আৰু মোৰো বেলেগ অলপ। মই যিখিনি মেকআপ ভাল পাওঁ তাৰে এটা মেকআপ কৰিবলৈ ওলাইছোঁ। যিহেতু যিখিনি মোক চিনি পায় তেওঁলোকে জানে মই কেনেকুৱা ধৰণৰ মেকআপ কৰি ভাল পাওঁ। চ' আজি এটা প্ৰথম ভিডিঅ' যিহেতু সৰু কিবা এটা কৰিবলৈ ওলাইছোঁ। আশা কৰিছোঁ আপোনালোকে শেষলৈকে ভিডিঅ'টো চাব। মই ৰেগুলাৰ যিটো ক্ৰীম ব্যৱহাৰ কৰোঁ সেইটো ক্ৰীম মই অলপ মুখত লগাই লৈছোঁ মেকআপটো কৰাৰ আগত, যাতে মোৰ পাছত কোনো অসুবিধা নহয় মুখত, সেইবাবেই। আৰু এইখিনিতে মই কওঁ, মই যিখিনি মোৰ প্ৰয়োজনীয় মেকআপৰ বস্তু মেকআপটো কৰোঁতে দৰকাৰ হ'ব সেই বস্তুখিনি মই অলৰেডি ৰেডি কৰি লৈছোঁ, যাতে পাছত অসুবিধা নহয়। আৰু তাৰ পাছত মই আপোনাৰ চুলিখিনিয়ে যাতে মোক অসুবিধা নিদিয়ে সেইবাবে মই বেলডাল ব্যৱহাৰ কৰিছোঁ। আপোনালোকে এইদৰে বেলডাল ব্যৱহাৰ কৰিব পাৰে, যাতে মেকআপটো কৰি থাকোঁতে কোনো ধৰণৰ অসুবিধাৰ সৃষ্টি নহয়। আৰু নিজৰ কমফৰ্ট যেনেকৈ আপুনি ভাল পায় আপোনাৰ সুবিধাৰ্থে আপুনি বেলডাল ধুনীয়াকৈ ছেট কৰি ল'ব। আৰু এতিয়া মই মুখত মেকআপটো আৰম্ভ কৰিছোঁ। এয়া মই লগাইছোঁ লেটেক্স এটা হৈছে আঠা, যিটো খুব প্ৰয়োজন। লেটেক্স মই ব্যৱহাৰ কৰিছোঁ। এয়া হৈছে লেটেক্স লগাইছোঁ মই। আঠাটো লগোৱাৰ পাছত মই এতিয়া লগাইছোঁ কটন মই আগতেই ধুনীয়াকৈ ছেট কৰি বনাই থৈছিলোঁ। আৰু কটন মই আঠাটোৰ ওপৰত লগাই দিছোঁ। কটনটো ছেট হ'বৰ কাৰণে আকৌ মই তাৰ ওপৰত অলপ লেটেক্স লগাই দিছোঁ, যাতে কটনটো ছেট হৈ যায়, ধুনীয়াকৈ ষ্টেবল হয়। সেইকাৰণে মই আকৌ তাৰ ওপৰত অলপ লেটেক্স ইউজ কৰিছোঁ। দেখিছে আপোনালোকে ধুনীয়াকৈ ছেট হৈ গৈছে, এটা ফৰ্ম আহি গৈছে। ধুনীয়াকৈ ছেট কৰাৰ পাছত মই দেখিছে কাষে অলপ লেটেক্স আকৌ অলপ বহলাই লগাই দিছোঁ, যাতে বস্তুটো এটা ধুনীয়া ছেফ দিয়ে, সেইবাবে মই এই কৰিছোঁ। ধুনীয়াকৈ ছেট কৰাৰ পাছত এতিয়া মই শুকালে নে নাই চাইছোঁ হাতেদি। ধুনীয়াকৈ শুকাই গৈছে। এতিয়া মই ইয়াত কৰিম কাৰেকশ্যন কৰিম, যিহেতু এইটো হোৱাইট হৈ আছে। ইয়াত মই এতিয়া মোৰ কালাৰটো মোৰ যিটো স্কিন টোন দিব লাগিব। চ' মই স্কিন টোন ইউজ কৰিছোঁ 27 ইউজ কৰিছোঁ, ক্ৰেয়লৰ প্লেটৰ পৰা ইউজ কৰিছোঁ। ধুনীয়াকৈ মই এতিয়া ব্ৰাছেৰে ছেট কৰিম, গোটেই কভাৰ কৰিম স্কিন টোন কালাৰে। ধুনীয়াকৈ এতিয়া ছেট হৈ গৈছে স্কিন টোনৰ কালাৰে। আৰু এতিয়া মই ইউজ কৰিছোঁ অলপ ব্ৰাউন, ভিতৰৰ যিটো বাউণ্ডেৰী দেখিছে সেই বাউণ্ডেৰীৰ কাষে মই অলপ ইউজ কৰিছোঁ ব্ৰাউন। ব্ৰাউন লগোৱাৰ পাছত এতিয়া মই ৰেড ইউজ কৰিছোঁ অলপ লাইটকৈ ব্ৰাছেৰে। মই ইয়াত দেখিছে আপোনালোকে মই ৰেড ইউজ কৰি আছোঁ। ৰেডে ধুনীয়াকৈ চাৰিওফালে ৰেডটোৱে ধুনীয়াকৈ ব্ৰাছেৰে লগাই আপোনালোকে মিলাই দিব। এতিয়া লাইট ৰেড ইউজ কৰাৰ পাছত মই ইউজ কৰিম ডাৰ্ক ৰেড, যিটো ধৰক তাজা ৰঙা বুলি কয়।
সেইটো মই ইউজ কৰিছোঁ। ধুনীয়াকৈ গোটেই চাৰিও কিনাৰে যিমানখিনি মই শ্বেপ দিছিলোঁ গোটেইখিনিত সেয়া লগাই এতিয়া মই লাহে লাহে কাষৰ পাৰ্টখিনি মই আঙুলিৰে মিলাই দিছোঁ ধুনীয়াকৈ, আপোনালোকে দেখিছে। তাৰপাছত এতিয়া মই ইউজ কৰিছোঁ জেল ব্লাড, যিটো এটা চাইনিং আনে, অৰিজিনেল দেখা যায়। মই সেইটো ব্লাড ইউজ কৰিছোঁ, ধুনীয়াকৈ ব্ৰাছেৰে ইউজ কৰিছোঁ চাৰিওফালে। ধুনীয়াকৈ আপোনালোকে এইদৰে কৰিব। ব্লাডটো বৈ যাবলৈ দিব নালাগে, কিন্তু মোৰ বৈ গৈছে। বৈ গ'লেও ধুনীয়াকৈ কটনেৰে চাফ কৰি ল'ব পাৰি। মই এয়া কটনেৰে ধুনীয়াকৈ চাফ কৰি ল'লোঁ, দেখিছে আপোনালোকে। ধুনীয়াকৈ চাৰিও কিনাৰটো মই চাফ কৰিছোঁ। চাফা কৰি লোৱাৰ পাছত মই মাজৰ যিখিনি অংশ আছিলে তাত মই হোৱাইট ইউজ কৰিছোঁ। হোৱাইট এইটো কাৰণেই ইউজ কৰিছোঁ যাতে মোৰ মেকআপটো মই যিডোখৰ ঘাঁ বনাইছোঁ সেইডোখৰ অৰিজিনেল দেখা যাওক। আপোনালোকে বহুতে জানে, লক্ষ্য কৰিছে যে যেতিয়া আমি দুখ পাওঁ, দুখ পোৱাৰ পাছত আমাৰ ভিতৰৰ যিটো বগা মঙহ, সেই মঙহটো ৰঙা হৈ তেজ থাকিলেও ওলাই থাকিলেও বগা বগা মাজে মাজে দেখা যায়। সেইবাবে মই হোৱাইটটো ইউজ কৰিছোঁ যাতে মেকআপটো অৰিজিনেল দেখা যায়। আৰু এতিয়া মোৰ হৈ গৈছে, মই ধুনীয়াকৈ এতিয়া চুলিখিনি ছেট কৰিম। চুলিখিনি ছেট কৰাৰ পাছত এতিয়া মই লিপ লাইনেৰে মই বাউণ্ডেৰীটো অলপ আঁকি দিছোঁ। আৰু ইয়াত মই কোনো লিপষ্টিক ইউজ কৰা নাই, লিপ লাইনেৰে যিটো বাউণ্ডেৰী আঁকিলোঁ সেই বাউণ্ডেৰীটোৱে মিলাই দিছোঁ। আৰু এতিয়া সম্পূৰ্ণ মোৰ মেকআপ হৈ গৈছে। এয়া মোৰ লুকছ। মোৰ মেকআপটো সম্পূৰ্ণ হৈ গ'ল। অলপ চেষ্টা কৰিলোঁ আপোনালোকক দেখুৱাবলৈ মই কেনেকুৱা ধৰণৰ মেকআপ কৰি ভাল পাওঁ। যদি আপোনালোকে ভাবিছে মোৰ মেকআপটো ভাল হৈছে বা আপোনালোকে ভাল পাইছে, তেনেহ'লে লাইক এটা কৰি দিব আৰু কমেণ্ট বক্সত জনাব। যদি আপোনালোকে ভালো পোৱা নাই, যদি মোৰ কিবা ভুল দেখিছে, কিবা কালাৰ কাৰেকশ্যন কিবা কিবি যদি আপোনালোকে ভুল দেখিছে, সেইখিনি আপোনালোকে কমেণ্ট বক্সত মোক জনাব পাৰিব। আৰু ধন্যবাদ সকলোৱে মোৰ ভিডিঅ'টো শেষলৈকে চালে। আৰু এনেকুৱা ভাল ভাল ভিডিঅ' লৈ মই আহিম, আৰু ভাল ভাল মেকআপ লৈ আহিম, যদিহে আপোনালোকে মোক ছাপোৰ্ট কৰে। আশা কৰিছোঁ ছাপোৰ্ট কৰিব। আৰু বহুত সোনকালে আপোনালোকৰ মাজলৈ আৰু এটা ধুনীয়া ভিডিঅ' লৈ মই আহি আছোঁ। সেয়েহে আজিলৈ বাই বাই, টাটা।